Hello guys, welcome back to my YouTube channel Moni's Kitchen and Blog. আজি বনাব ওলাইছো এয়া পটল আৰু মিছা মাছৰ তৰকাৰী। তো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি এই ৰেচিপিটো সকলোৰে প্ৰিয়। এয়া মই প্ৰথমতে পটল লৈছো। পটলখিনি ভালকৈ কাটি লৈছো। পটলখিনি ভালদৰে বাকলিবিলাক এৰাই এতিয়া সৰু সৰু টুকুৰা কৰি লম। আৰু ইফালে মই মিছা মাছখিনি বজাৰৰ পৰা আনি লৈ পেলাই ভালদৰে বাছি ধুই লৈছোঁ। এয়া এতিয়া অকণমান নিমখ দি লৈছোঁ আৰু অলপ হালধি দিছোঁ। এতিয়া মাছখিনি মই ভাজি ল'ম ভালকৈ। এয়া ভালকৈ সানি লৈ পেলাই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া ভাজি ল'ম। এই চব্জিখন আচলতে সকলোৰে বাবে পৰিচিত, সকলোৱে খাই ভাল পায় পটল আৰু মিছা মাছৰ চব্জিখন। এয়া মই মাছকেইটা এতিয়া ভাজি লৈছোঁ। মাছখিনি সম্পূৰ্ণকৈ একেবাৰে মানে মচমচীয়াকৈ ভাজিব লাগিব। কাৰণ কেঁচা কেঁচা হৈ থাকিলে সোৱাদটো তাৰ কমি যাব আৰু খায়ো ভাল নালাগিব। এয়া কেৰাহীৰ পৰা উঠাই ল'লোঁ মাছখিনি। মিছা মাছ আচলতে ভাজি খায়ো খুবেই টেষ্টি হয়। ভাজি খালেও মানে খুবেই ভাল লাগে। কোনে কোনে ভাল পায় বাৰু জনাবচোন। এতিয়া মই কাটি লোৱা পটল আৰু আলুখিনি কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ। এইখিনি ভাজি ল'ম আৰু তাৰ কাৰণে অকণমান মছলা দৰকাৰ হ'ব। এয়া মই বিলাহী পিঁয়াজ কাটি লৈছোঁ একফালে আৰু লগতে গ্ৰাইণ্ডাৰত মই বিলাহী নহৰু আদা পিঁয়াজ কেঁচা জলকীয়া একেলগে মিহি কৰি ল'ম অকণমান। এয়া তেলত অকণমান তেজপাত দুটা আৰু পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম। এইখিনি পিঁয়াজখিনি অলপ ৰংচোৱা হৈ উঠক, তাৰপিছত বিলাহীখিনিও দি ল'ম একেলগে। এই গোটেইখিনি বস্তু একেলগে ভাজি পেলাই যেতিয়া বিলাহীখিনি অকণমান নৰম হ'ব ধৰিব তেতিয়া আমি পটলখিনি বহাই দিম। আচলতে এই চব্জিখন বনাবলৈ অকণমান তেল বেছি দৰকাৰ হ'ব। অলপ তেলটোৰ পৰিমাণ বেছি হ'লে সোৱাদ হয়। এতিয়া মই বিলাহীখিনি ভাজি লোৱাৰ পিছত আলুখিনিও দি ল'ম। এয়া আলুখিনিও দি লৈ একেলগে ভাজি থাকিম, কিছু সময় ভাজি ল'ম। এয়া মই আলুখিনি আৰু বিলাহীখিনি ভালকৈ ভাজি লৈ আছোঁ। এতিয়া পটলখিনি ইয়াতে বহাই দিম। এতিয়া অলপ লাৰি দিম ভালকৈ যাতে মছলাখিনি একেলগে লগ হৈ যায়। আমাৰ যিখিনি মিহি হৈছিলে বিলাহী আৰু লগতে পিঁয়াজখিনি একেলগে যাতে সানমিহলি হৈ যায়। এতিয়া অকণমান নিমখ আৰু হালধি গুড়ি দি ল'ম। আকৌ এবাৰ ভালদৰে লাৰি চাৰি দিম। এয়া চাওকচোন তেলবোৰ কি ধুনীয়াকৈ ফুটি আছে। এয়া এতিয়া বটি লোৱা মছলাখিনি মই দি ল'ম। ইয়াৰ পিছত ভালকৈ লাৰি দিব লাগিব। এয়া মই বিলাহী আদা নহৰু পিঁয়াজ একেলগে বটি লৈছিলোঁ, সেইখিনিকে একেলগে ইয়াতে দি ল'ম। তাৰপিছত ভালকৈ লাৰি দিব লাগিব। এয়া চাওকচোন মছলাখিনি যেতিয়া ভজা হৈ যাব দেখিবলৈ কিমান ধুনীয়া লাগিব। এয়া মছলাখিনি
ভজা হৈ গ'ল। এতিয়া অকণমান পানী দি ল'ম। সেয়া মোৰ আঞ্জাখন উতলাই আহিব ধৰিছে। এতিয়া মই মিছা মাছকেইটা দি দিম আৰু ভালকৈ লাৰি দিম। সেয়া মাছখিনি সিজি যাব। সিজি গ'লে আমি আঞ্জাখন নমাই দিব পাৰিম। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব। তো পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানে। সকলোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।